নিয়ম উলংঘা কৰি শাস্তিৰ সন্মুখীন হ'ল অসম সন্তান ৰিয়ান পৰাগ। মঙলবাৰে পাঞ্জাৱ কিংছৰ বিৰুদ্ধে IPLৰ মেচ চলি থকাৰ সময়তেই ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে ই-চিগাৰেট সেৱন কৰা ভিডিঅ' ফাদিল হৈছিল, যিটো IPLৰ আচৰণবিধিৰ 2.21 অনুচ্ছেদ উলংঘা কৰা বুলি বিবেচনা কৰা হৈছে আৰু খেলক বদনাম কৰা আচৰণৰ সৈতে জড়িত বুলি অভিহিত কৰিছে। IPLৰ খেলুৱৈ আৰু দলীয় আচৰণবিধিৰ লেভেল 1 ভংগ কৰাৰ বাবে ৰিয়ানক মেচ ফিৰ 25% জৰিমনা বিহাৰ লগতে এটা ডিমেৰিট পইণ্ট দিয়া হৈছে। কিমান লাখ টকাৰ জৰিমনাৰ সন্মুখীন হ'ব ৰিয়ান পৰাগ? ক্ৰিকবাজত প্ৰকাশিত খবৰ অনুসৰি প্ৰায় 25 লাখ টকাৰ জৰিমনাৰ সন্মুখীন হ'ব ৰিয়ান পৰাগ। উল্লেখ্য যে IPL 2024ৰ বাবে ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিবদ্ধ হৈছে 14 কোটি টকাত। অৰ্থাৎ ৰিয়ান পৰাগে প্ৰতিখন মেচৰ বাবে লাভ কৰে প্ৰায় 1 কোটি টকা। এই হিচাপত 25% মেচ ফি কৰ্তনৰ ফলত প্ৰায় 25 লাখ টকাৰ জৰিমনাৰ সন্মুখীন হ'ব ৰিয়ান পৰাগ। ইপিনে ইতিমধ্যে ৰিয়ান পৰাগে নিজৰ ভুল স্বীকাৰ কৰিছে। IPL কৰ্তৃপক্ষই ৰিয়ান পৰাগৰ পৰা এই ঘটনাৰ ব্যাখ্যা বিচৰাৰ পিছত নিজৰ ভুল স্বীকাৰ কৰিছে ৰিয়ান পৰাগে। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ অসম।